हेलो एवरीवन কি খবৰ আশা কৰো সকলো চাগে ভালে আছে আৰু মই ৰিংকি আপোনাক আজি আকৌ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লে আগৰটো ভিডিঅ'ৰ পৰা চাগে গম পাইছে মই বৰ্তমান আছো গুৱাহাটীত ৰাতিপুৱা এতিয়া ৰাতিপুৱা হৈ থকা নাই দুপৰীয়াই হ'ল আনাইদিও ৰাতিপুৱাতে কলেজলৈ বুলি গ'ল আৰু ময়ো কাম বন কৰি মেলি অলপ আগত আজৰি হৈছো ভাত খালো আৰু এতিয়া যাব লৈছো মই গণেশগুৰি ফালে তাতে কাম এটা আছে মোৰ উবেৰ এখন বুক কৰি থৈছো আহি পালে যাম আৰু এতিয়া আজি ব্লগটো মই এতিয়া পৰা ষ্টাৰ্ট কৰিছো একেবাৰে শেষলৈকে চাব আৰু মোৰ চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইবটো কৰি দিব উবেৰ এখন বুক কৰিলো দেখাই আছে 3 মিনিট মান লাগিব বুলি কিন্তু লাষ্ট মোমেন্টত উবেৰ এখন নাহিলে নহয় কেনেকে কি হল কেনসেল হল ক'ব নোৱাৰো আধা ঘন্টা মান ৰলো এতিয়া খুচকাৰি ওলাইছে তাৰপিছত সিটি বাছ লবগে লাগিব আৰু ওলাই আহিয়ে একদম প্ৰথমে সোমাইছো খাদিমছত একো চেন্ডেল ল'ব লগা নাছিলে ভন্টিৰ কাৰণে এটা বেগ ল'ব আছিল আৰু তাই যেহেতু স্কুলো খুলিলে দুদিনমানৰ পাছত সেইকাৰণে আগৰ পুৰণা বেগটো নিয়াতকৈ নতুন বেগ এটা কিনো বুলি খাদিমছত সোমালো আৰু খাদিমছৰ পৰা গৈ সোমালো কাপোৰৰ দোকানত কিন্তু এই যে কাপোৰবোৰ মানে লওঁতে ভিডিঅ' কৰিব নহ'ল মানুহো ইমানেই ভিৰ তাতে বিহু বতৰ আৰু আমি মেক্সিমাম কাপোৰ ৰেডতে চাইছিলো আৰু ৰেডৰ পৰাই এযোৰ লোৱা হ'ল মিক্স পাটৰ আৰু তাৰ পিছতে একদম প্ৰথমে দেখুৱা ব্লু কাপোৰযোৰ ললো আৰু কাপোৰৰ দোকানৰ পৰা ওলাই আহিলো অসমীয়া গহনাৰ দোকানলৈ অসমীয়া গহনা মানে মোৰ এই সেটটো মোৰ ইমানেই ভাল লাগিছিলে গোটেইখিনি সেইকাৰণে মই এইটো ললো আৰু ইমানখিনি মানে কিয় লৈছো আপোনালোকক ভিডিঅ'টো একেবাৰে শেষত কম আৰু হেডাল লোৱাৰ পাছতে মোৰ অসমীয়া গহনাৰ পাত খাৰু এপাত ল'ব মন আছিলে এপাত চাইছিলো কিন্তু এপাত মানে অকনমান ঠেক সৰু হোৱা নিচিনা হ'ল সেইকাৰণে লাষ্টত এইডাল মানে মোৰ পছন্দ হ'ল আৰু এইডাল ইমানেই ধুনীয়া নহয় মোৰ মানে ফটো ভিডিঅ'তকৈ মানে অৰিজিনেল দেখিবলৈ বেছি ধুনীয়া মোৰ মৰম লাগিলে আৰু তাৰ পিছতেই ললো এযোৰ মেইন সেট এই কাপোৰযোৰ যে সিৰিয়াসলি কৈছো ইমানেই হেভি মানে বহুত ধুনীয়া লাগিলে আমাৰ সবৰে আমি কিনোতে মানে যোন আছিল বাৰু আৰু এইযোৰ বহুত ধুনীয়া এযোৰ মেইন সেট হয় মেইন সেটযোৰো কিয় লৈছো গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ শেষত কম আৰু কমেণ্টত জনাবচোন এই মেইন সেটযোৰ কেনেকুৱা লাগিলে হেল্ল' এভৰিৱান আমি বজাৰ কৰি আহিলোগে আৰু আমাৰ আজি আহি পাওঁতে আন্ধাৰে হৈ গ'ল মানে গোটেই দিনটো বজাৰতে গ'ল আৰু আমি বজাৰ কৰোঁতে ক'তো যোৱা নাই অকল এই কি কয় গণেশগুৰিতে গোটেইখিনি বজাৰ কৰিলো আৰু আজিকালি মানে গণেশগুৰি সকলে ভিতৰত মা এয়া ভন্টি বহি আছে ভিতৰত তেওঁলোকৰ কাপোৰ জপা হৈ গ'ল মোৰ জপা হোৱাই নাই আৰু মই কি কৈ আছিলো গণেশগুৰিতে আমি সব বজাৰ কৰিলো আজিকালি বজাৰ কৰিব হলে ফাঁচী বজাৰ তাৰপিছত ফেন্সি সেইবোৰ নগলেও হৈ যায় কাৰণ গণেশগুৰি মাৰ্কেটখনে ইমান ডাঙৰ হৈ গ'ল ইচ এণ্ড এভৰিথিং সব বস্তু ইয়াতে পোৱা যায় সেইকাৰণে আমি দিনটো গণেশগুৰি এইডোখৰতে তেনেকৈ ফুটে গৈছে আৰু বজাৰ কৰি আৰু আজি আমি বজাৰ কৰিলো পাটৰ কাপোৰ মেইন সেট তাৰপিছত অসমীয়া গহনা সব লৈছো আৰু মেইন সেট মানে পাটৰ কাপোৰ লোৱা দেখি নিশ্চয় অলপ আন্দাজটো কৰিছে কাৰোবাৰ বিয়া বুলি মানে আমাৰ ঘৰৰে পৰিয়ালৰ এখন বিয়া এখন আছে আৰু সেই বিয়াখনত মানে আমি উপহাৰ হিচাপে আমাৰ ঘৰখনৰ ফালৰ পৰা আমি এযোৰ পাটৰ কাপোৰ মেইন সেটযোৰ লৈছো তো মই যেহেতু এতিয়া ইয়াতে আছো মাহঁতো ইয়াতে আছে গুৱাহাটীতে সেইকাৰণে আমি ভাবিলো যে কাপোৰযোৰ মানে একেলগে থাকোঁতে লৈ লওঁ বুলি আৰু চাব মন যায় ন আৰু নেকি মোৰ মেখেলা চাদৰ ইমানেই ভাল লাগে মানে লোৱা বুলি ক'লে মাক আগৰ পৰা কৈছো যে মই থাকিলে ল'বা বুলি মই মানে ইমানো ধৰি লওক এনেকুৱা নহয় যে মোৰ চইচবোৰ পুৰা ভাল কিন্তু মোৰ ভাল লাগে মানে মেখেলা চাদৰ বোলা বস্তুটো সেইকাৰণে মাক কৈ আছিলো আৰু ফাইনেলি আজি লোৱা হ'লগে দেখালো আপোনালোকক কেনেকুৱা লাগিছে জনাব গোটেইখিনি মোৰ অসমীয়া গহনা মই যিখিনি ললো সেইখিনি সব বিয়া বুলিয়ে লৈছো আৰু কাৰ বিয়া হয় কি কথা এতিয়া কৈ নিদিওঁ আজি ভিডিঅ'টোতে কেইদিনমানৰ পাছতে বেছি দিন নাই আৰু বিয়ালে আছে আমাৰ যদি 2 সপ্তাহমান আছে 2 সপ্তাহো নহয় দেই তাতকৈ অকণমান কম বেছ হ'ব পাৰে তো তেতিয়া একেবাৰে কম কাৰ বিয়া কি কথা মই ঘৰলৈও সেই তেতিয়াই যাম আৰু 2 দিনমানৰ কাৰণে তেতিয়া সব জনাম সব দেখাম
যদি দেখাব পাৰোঁতো দেখামেই আৰু আজিলৈ মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ কাইলৈ যিহেতু যোৱাগৈ হ'ব সেইফালে মাহঁত বহি একদম বেগ পেকিং কৰি মেলি এতিয়া কথা মস্তি মাৰি আছে মই যিহেতু বেলেগকৈ যাম গতিকে মোৰ বেগ পেকিঙো বেলেগ হ'ব সেইকাৰণে এতিয়া মোৰ কামখিনি মই কৰোঁগৈ আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আপোনালোকে চাই যদি ভাল পালে আজিৰ ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিখিনি বজাৰ দেখালোঁ মোৰ গহনা কিবাকিবি সেইখিনি কেনেকুৱা লাগিছে জনাব দেই বাই বাই